এইবাৰ বাংলাদেশৰ ডাঙৰ হুংকাৰ, 4 দিনত কৰিব ভাৰত আক্ৰমণ। ভাৰতৰ বিৰুদ্ধে যুঁজ কৰিবলৈ সাজু বাংলাদেশ চৰকাৰ। সময়ৰ লগে লগে ভাৰতৰ প্ৰতি ঘৃণা বাঢ়িছে বাংলাদেশত। এইবাৰ বাংলাদেশ সেনাৰ প্ৰাক্তন মেজৰ তথা পাকিস্তানী সেনাৰ পেড এজেণ্ট বুলি অভিযুক্ত গাজী শ্বৰীফে মাত্ৰ কেইদিনতে কলিকতাত দখলৰ বিস্ফোৰক মন্তব্য আগবঢ়াইছে। কালি 7 ডিচেম্বৰ তাৰিখে ঢাকাত এক সংবাদমেল অনুষ্ঠিত হয় আৰু সেই সংবাদমেলতে বাংলাদেশৰ সেনাবাহিনীৰ প্ৰাক্তন মেজৰ শ্বৰীফৰ বিস্ফোৰক মন্তব্য। 4 দিনতে কলকাতাত দখলৰ হুংকাৰ। তেওঁ কয় যে মই মেজৰ শ্বৰীফ, আমি যি যুদ্ধ কৰি আছোঁ, আমি কেৱল 2 লাখ সৈনিকেই নহয়, আমাৰ লগত 18 কোটি মানুহো আছে। আমাৰ প্ৰশিক্ষণ, আমাৰ দক্ষতা ভাৰততকৈ বহুগুণে বেছি। যদি ভাৰতে আমাৰ সৈতে যুঁজ দিয়ে তেন্তে ভাৰতেও ইয়াৰ পৰিণাম ভুগিব লাগিব বুলি হুংকাৰ দিয়ে বাংলাদেশ সেনাবাহিনীৰ প্ৰাক্তন সেনাধ্যক্ষ। এইবাৰ বাংলাদেশত ভাৰত ঘৃণাৰ বিষ তুংগত। মোদী চৰকাৰক সতৰ্কবাণী বাংলাদেশৰ প্ৰাক্তন সেনাধ্যক্ষসকলৰ। 2 দেশৰ মাজত সৃষ্টি হোৱা মতভেদৰ মাজতেই বাংলাদেশত ভাৰত বিৰোধী আন্দোলন। ইয়াৰ লগতে ভাৰতীয় পণ্য সামগ্ৰী বাংলাদেশত বৰ্জন কৰাৰো প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশত দেখা গ'ল। বাংলাদেশত ভাৰত বিৰোধী আন্দোলন চলি থকাৰ সময়তে বাংলাদেশত বিভিন্ন প্ৰান্তত বয়কট ইণ্ডিয়ান প্ৰডাক্ট, ইণ্ডিয়া আউট আদি প্ৰতিবাদী কাৰ্যসূচী বাংলাদেশত বিভিন্ন প্ৰান্তত দেখিবলৈ পোৱা গ'ল। 1971 চনত বাংলাদেশে পাকিস্তানৰ পৰা স্বাধীনতা লাভ কৰিছিল আৰু সেই সময়তে ভাৰতে বাংলাদেশক সামৰিক শক্তিৰ সহায় আগবঢ়াইছিল আৰু এখন বন্ধু দেশ হিচাপে নিজৰ ভূমিকা পালন কৰিছিল। হাছিনা চৰকাৰৰ পতনৰ পাছতেই বাংলাদেশ আৰু ভাৰতৰ মাজৰ সম্পৰ্কটো দিনক দিনে বেয়া হৈ পৰিছে। কূটনৈতিক দিশৰ পৰা ভাৰতৰ লগত বাংলাদেশৰ সম্পৰ্ক ভাল থকাটো ভাৰতৰ বাবে গুৰুত্বপূৰ্ণ বিষয়। বাংলাদেশত নতুন চৰকাৰ গঠন হোৱাৰ পিছৰে পৰাই বাংলাদেশত হিন্দুৰ ওপৰত অত্যাচাৰ, ভাৰত বিৰোধী আন্দোলন আদি শক্তিসমূহ গা কৰি উঠিছে। এই শক্তিসমূহৰ পিছত পাকিস্তানৰ হাত আছে বুলি ভাৰতীয় চোৰাংচোৱা বিভাগে অনুমান লগাইছে। বাংলাদেশৰ এই সংকটৰ পিছত ভাৰতে কি ভূমিকা লয়, ইয়াৰ ওপৰত সকলোৱে নজৰ ৰাখিছে। আজি ভিডিঅ'টো ইয়াতে সামৰিছোঁ। ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু বেল আইকনটো প্ৰেছ কৰি দিবা, যাতে এনেকুৱা ভিডিঅ' তোমালোকে সদায় পাই থাকা।